কেৱল উশাহ লৈ থাকিলে জীয়াই থকা নুবুজায়। দুচকুত সপোন আৰু হৃদয়ত আশা থকাটো খুবেই প্ৰয়োজন। ভাল লাগে তেতিয়া যেতিয়া কোনোবাই একো নোকোৱাকৈ মনৰ সকলো কথা বুজি পায়। জীৱন বাটত আপোন কোনো নাথাকে, মাথো স্বাৰ্থৰ বাবেহে আপোন হোৱাৰ অভিনয় কৰে। স্বাৰ্থৰ শেষ হোৱাৰ লগে লগে সম্পৰ্কও শেষ হৈ যায়। কৰ্মক্ষেত্ৰত হাৰি যোৱাসকলে এদিন জয়ী হৈ যায়, কিন্তু মনৰ পৰা হাৰি যোৱাসকলে কেতিয়াও জয়ী হ'ব নোৱাৰে। জীৱনত ভাগৰি পৰোঁ, কেতিয়াবা নিজৰ লগত, কেতিয়াবা ভাগ্যৰ লগত, কেতিয়াবা সময়ৰ লগত আৰু কেতিয়াবা সম্পৰ্কবোৰৰ লগত। জীৱনত এনেকুৱা এজন থকাটো খুবেই প্ৰয়োজন, যাক হৃদয়ৰ কথাবোৰ ক'বলৈ কোনো শব্দৰ প্ৰয়োজন নহয়। মানুহে যেতিয়াৰ পৰা টকা চাই সন্মান কৰা আৰম্ভ কৰিছে, তেতিয়াৰ পৰা আমাৰ সমাজত জ্ঞানী মানুহৰ মৰ্যাদাতকৈ টকাৰ মূল্য বৃদ্ধি পাইছে। সময়ৰ সৈতে মানুহ সলনি হৈ যায় আৰু দুখ হয় ভাগ্যৰ। সেই সপোনবোৰ ভাঙি যোৱাটোৱে ভাল, যিবোৰ চাই মানুহ ভাঙি যায়। বেছিকৈ হাঁহি থকা, কথা পাতি থকা লোকজন যেতিয়া মৌন হৈ পৰে, তেতিয়া বুজি ল'বা তেওঁ ভাঙি গৈছে। বুজাবলৈ বহুত আছে, কিন্তু বুজিবলৈ কোনো নাই। আপুনি যিমানেই সততা আৰু আন্তৰিকতাৰে সম্পৰ্ক এটা পালন নকৰে কিয়, সলনি হ'ব বিচৰাজনেই সলনি হ'বই। মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক হ'ল সময়, কাৰণ সময়ে দিয়া শিক্ষা কোনো কিতাপত পোৱা নাযায়। জীৱনত সেইসকলেই বেছি কান্দে, যিয়ে আনৰ অনুভূতিৰ লগত খেলিব নাজানে। প্ৰথমে অকলশৰে থাকিবলৈ ভয় লাগিছিল আৰু এতিয়া অকলশৰে থাকিহে ভাল লগা হৈছে। আপোনাৰ পৰা কোনোবা আঁতৰি গ'লে চিন্তা নকৰিব। জীৱনলৈ সঁচা এজন আহিবৰ বাবে মিছাবোৰ আঁতৰি যোৱাটো খুবেই প্ৰয়োজন। আনৰ লগত বিশ্বাসঘাত কৰি কেতিয়াও নাভাবিব যে তেওঁ কিমান মূৰ্খ, এইটো ভাবক যে তেওঁ আপোনাৰ ওপৰত কিমান ভৰসা কৰিছিল। শুনিবলৈ কঠিন কিন্তু সত্য। প্ৰয়োজনৰ সময়ত মানুহে একো সম্পৰ্ক নথকাকৈও সম্পৰ্ক গঢ়ি লয়, আৰু প্ৰয়োজন শেষ হোৱাৰ পাছত সম্পৰ্কত থকাবোৰেই নিজৰ বাট সলনি কৰি লয়। প্ৰয়োজন নহয় যে আপোনাৰ জীৱনৰ প্ৰতিটো ধুমুহা অন্ধকাৰ কঢ়িয়াই আনে, কিন্তু কিছুমান ধুমুহা এনেকুৱাও আছে যিয়ে আপোনাৰ বাট মুকলি কৰি দিয়ে। জীৱনৰ ভাল সময়বোৰত সেইজনক কেতিয়াও নাপাহৰিব, যিজনে আপোনাৰ বেয়া সময়ত আপোনাৰ লগত আছিল।